আজি বনাম ডাল কচুখিনি মই কাটি লৈছোঁ আহক। মই কচুখিনি ধুই ল'লোঁ, এতিয়া মই কুকাৰত দি দিম। আৰু মই কচুৰ লগত মই বুট দি বনাম, মই বুট অলপ দি দিছোঁ। এতিয়া মই অকণমান পানী দি 2টা চিটি মাৰিবলৈ গেছত মই পাতি দিম। মই কুকাৰত 2টা চিটি মাৰিবলৈ পাতি দিছোঁ আৰু কচুখিনি মই এনেকৈ খৰাহিত অজৰাই লৈছোঁ। মোৰ তেল গৰম হৈ গ'ল, মই গোটা জিৰাকেইটা দি দিছোঁ, ফালি থোৱা কেঁচা জলকীয়াকেইটা আৰু পিঁয়াজ, অকণমান আদা নহৰু, এইখিনি মই ৰঙচুৱাকৈ ভাজি ল'ম। মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি দিম। মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল, মই এতিয়া বইল কৰি থোৱা কচু আৰু বুটখিনি দি দিম। মই এতিয়া দিম সোৱাদ অনুযায়ী নিমখ, হালধি। মই এতিয়া ভালদৰে লৰাই দিম। মই এতিয়া 2 মিনিটমানৰ কাৰণে ঢাকনখন মাৰি ৰাখি দিছোঁ। 2 মিনিট হৈ গ'ল, মই লৰাই দিছোঁ। মই আগতে বইল কৰি থোৱা আছিলে, এতিয়া মই 5 মিনিটমান ভাজিম এনেদৰে। মোৰ এইখিনি ভজা হৈ গ'ল, মই এতিয়া কচু আৰু বুটৰ চব্জি ৰেডি।